খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। শাৰদীয় দুৰ্গোৎসৱৰ সকলোলৈকে শুভকামনা থাকিলে। আহিবলগীয়া দিনবোৰ সকলোৰে ভালে যাওক তাৰে কামনা কৰিছোঁ। আৰু আজি সপ্তমী হয়। কালি মই ঘৰলৈ আহিলোঁ, কালি গধূলি পালোঁহি আৰু আজি এতিয়া গৈ আছোঁ। ডাইৰেক্ট মানে গৈ থাকোঁতেই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ, কাৰণ অলপমান লৰালৰি হৈ আছিলে। ৰাতিপুৱা 5টা মানতে গা চা ধুই আজৰি হ'লোঁ। আজি সপ্তমী যিহেতু দিখমুখত মানে আমাৰ ঘৰৰ পৰা সপ্তমী পূজা ভাগ দিয়া হৈছে, সেইকাৰণে এতিয়া দাদা মই আৰু এইফালে ভণ্টি আমি গৈ আছোঁ। বৰমাহঁত মানে কালিয়ে গ'ল আৰু, কাৰণ আজি সপ্তমী তিথি বহুত সোনকাললৈকে আছে যে, সেয়া এতিয়া গৈ আছোঁ আৰু অলপমান আছে, আধা ঘণ্টামান লাগিব পাওঁতে। 7টামান বজাত পামগৈ আৰু 7:15 মানত পামগৈ। বাকী কি মানে কেনেকৈ কি হয়, পূজা কেনেকৈ ক'ত চেলিব্ৰেট কৰোঁ আপোনালোকক দেখাম। আৰু সেয়াই আৰু দুৰ্গা পূজাৰ শুভেচ্ছা থাকিলে সকলো নেক্সট চেনেলত পিন্ধিয়ে ওলাইছোঁ, কাৰণ সেয়া মানে পীঠ হয় যে আমাৰ গুৱাহাটীত যেনেকৈ মা কামাখ্যা মন্দিৰ মানে মা কামাখ্যা পীঠ হয়, ইয়াতো এয়া দিখমুখত শিৱসাগৰ দিখমুখত আছে ৰামখা পীঠ। গৈ পাই আপোনালোকক যদি মই অলপমান দেখাব পাৰোঁ তেনেহ'লে মানে দেখাবলৈ চেষ্টা কৰিম। আৰু সেয়াই ভিডিঅ'টো চাই থাকিব। গাইজ আমি আহি পালোঁহি দিখমুখ মানে ৰামখাপীঠ পালোঁহি। তাতে সেৱা কৰিলোঁ। তাৰপিছতে এতিয়া পূজা হৈ আছে। পূজা ভঙাৰ পিছত আকৌ সেৱা কৰিব লাগিব, শৰাই উৎসৰ্গা কৰিব লাগিব। ভিতৰতে আছিলোঁ মন্দিৰৰ, এতিয়া অলপ বাহিৰত এইফালে এনেকৈ বহি আছোঁ আৰু তাৰপৰা মন্দিৰৰ ভিতৰ ভাগ আপোনালোকক অলপ দেখাম বাৰু। বাকী ভিডিঅ'টো কণ্টিনিউ কৰি যাম, চাই থাকিব। সপ্তমী পূজা শেষ হ'ল। এতিয়া বাজিছে মানে 10:30মান হৈ গৈছে। 10টামান বজাত শেষ হ'ল। আমি সেৱা কৰিলোঁ, সেৱা কৰি খাই বৈ আজৰি হ'লোঁ। এতিয়া অকণমান এইফালে ৰাস্তাই ৰাস্তাই ফুৰিবলৈ বুলি আহিছোঁ, কাৰণ ৰাতিপুৱা অহা হ'ল যিহেতু 7:30টাৰ আগতেই পাই গ'লোহি আমি। সেইকাৰণে অলপমান মানে ৰৈ অকণমান বহি বহি আমনি লাগিছে বোলো, অলপ খোজকাঢ়ি আহোঁ। আৰু এইফালে চাওক মানে পূৰা গাঁৱৰ পৰিৱেশ হয়। এইফালে গোটেই ধাননি পথাৰ আছে। এই আছে মোৰ লগত। কেনেকুৱা লাগিছে? ভাল লাগিছে দেই, একদম মানে বহি বহি আমনি লাগি গৈছে। ৰাতিপুৱা সোনকালে অহাটো, টোপনিও ধৰিছে, এতিয়া মানে অকণমান সেইকাৰণে ওলাই আহিছোঁ। এতিয়া ভাল লাগিছে। তাকে বাকী পূজাৰ সেয়া আপোনালোকক দেখালোঁ। এয়া মানে বহুত পুৰণা পূজা হয়, মানে কি বুলি ক'ম, ইয়াত বলি বিধানৰ প্ৰথাও ইয়াত হয়, যিহেতু মানে বহুত পুৰণা হয়। ইয়াতে বহুত আঁতৰৰ পৰা এনেকৈ ভক্তসমূহ আহে ইয়াত। আৰু সেয়াই, ইয়াত কোনো ধৰণৰ মূৰ্তি বা আড়ম্বৰতা ইয়াত দেখা পোৱা নাযায়। মানে ইয়াৰ পৰা যোৱাৰ পিছতো আজি ক'তো যোৱা নহ'ব চাগে, দেৰি হ'ব যাওঁতে ইয়াৰ পৰা। আৰু নেক্সট ক'ত ক'ত পূজা চাওঁ দেখাম। আজি হৈছে নৱমী আৰু আজি আমি আহিছোঁ ইয়াতে আমাৰ ঘৰৰ ওচৰত আৰু 3 কিলোমিটাৰমান আঁতৰত আছে শিৱ মন্দিৰ। আৰু ইয়াত মানে নৱমীৰ দিনা কুমাৰী পূজা কৰে। নৱমীৰ দিনা দুৰ্গা পূজাৰ আৰু যিদিনা ৰাম নৱমী হয় সেইদিনাও কৰে। ইয়াতে আমি সেইকাৰণে আহিছোঁ কুমাৰী পূজালৈ বুলি। মানে আগতে আমি যেতিয়া সৰু হৈ আছিলোঁ আমাকো কৰিছিলে কুমাৰী পূজা। ইয়াত আহি মানে সেই দিনখিনি মনত পৰি গৈছে। আৰু এতিয়া মানে আমাৰ ফেমিলিৰ আৰু সৰু সৰু পোৱালীখিনিক মাতিছিলে, তাহাঁতৰ লগত আহিছোঁ আৰু। কাৰণ দুৰ্গা পূজাৰ যিটো নৱমীৰ দিনা যিখিনি মানে সৰু ল'ৰা ছোৱালী কুমাৰী পূজা কৰে, সেই তেওঁলোকক মানে সাক্ষাৎ দেৱীৰ ৰূপত মানে তেওঁলোকক কুমাৰী পূজা মানে কৰা হয়। সেইকাৰণে তেওঁলোকক যদি মানে পূজা কৰা হয় বা তেওঁলোকক যদি মানে সেৱা কৰা হয়, সেয়া মানে দেৱীক কৰা নিচিনাই হয়। সেইকাৰণে আমি আহিছোঁ আৰু ইয়াত কেনেকৈ কি কৰে কুমাৰী পূজাত আপোনালোকক দেখাম, চাই থাকিব।
চার দিন প্ল্যানিং আজ ফুর্তিতে ঠাসা বৈঠক থেকে রাখ সব হুল্লোড়ে ভাষা 4 দিন প্ল্যানিং আজ ফুর্তিতে ঠাসা বৈঠক থেকে রাখ সব হুল্লোড়ে ভাষা ধনুচিয়ে ছন্দে সেজে হৃদয়ের তার হবে ষষ্ঠীতেই শুরু চলো বলো বলো দুর্গা এলো বলো বলো দুর্গা এলো দেখ মন কাশবন দুলছে যে শাড়ি কবে ঢাক দেবে ডাক দিন গুনছে যে তারি দেখ মন কাশবন দুলছে যে শাড়ি কবে ঢাক দেবে ডাক দিন গুনছে যে তারি শিউলি মাখা গল্প আগমনের সুর তোমার টুলির গন্ধ ছড়ালো সেইকাৰণে চাই ধৰো খাব পৰা নাই হ'লেও আৰু মনৰ শান্তিৰ কাৰণে আহি গৈছো আজি রাতভর তোড়জোড় কত উৎসবে মাখা টই টই হইচই সব ঠিক করে রাখা রাতভর তোড়জোড় কত উৎসবে মাখা টই টই হইচই সব ঠিক করে রাখা করে বিষাদে আড়ি মেতে আড্ডায় ভরপুর প্রধানের রং প্রাণে ছড়ালো বলো বলো দুর্গা এলো বলো বলো দুর্গা এলো বলো বলো গাইজ আমি জিমত আহিছিলোঁ আজি পূজা শেষেই হ'ল এয়া লাষ্ট আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু এইবাৰ ইমান পূজা ভালকৈ চোৱা নহ'লে বৰষুণৰ কাৰণে গোটেই বোকা সেইবাবে আজি লাষ্ট আৰু মণ্ডপত আহিছিলোঁ সেয়াই বাই বাই বাই